নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এটা বাৰ্তা লৈ আহিছোঁ। যোনবিলাকে মোৰ ভিডিঅ'টো চাই আছে, আশা কৰোঁ সম্পূৰ্ণ ভিডিঅ'খিনি চাব। সম্পূৰ্ণ ভিডিঅ'খিনি নাচালে আপোনালোকে বস্তুখিনি বুজি নাপাব। গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যাতে মোৰ গোটেইখিনি ভিডিঅ' চাই, অলপ নাচাব। গোটেইখিনি চালে আপুনি গোটেইখিনি বস্তু বুজি পাৰিব যে মই আজি কি টপিক লৈ আহিছোঁ। আজি টপিকটো হ'ল যে আপোনালোকে গম পাইছে চাগে, আজি ৰূপহী বজাৰত আমাৰ নগাঁও যিটো স্বাস্থ্য বিভাগ আৰু নগাঁও নিচামুক্তি যিটো আপোনাৰ ধপাত নিয়ন্ত্ৰণ যিটো নগাঁও, সিহঁতৰ দ্বাৰা আজি এটা অভিযান চলোৱা হৈছিল। অভিযানটো হৈছে আপোনাৰ যাতে আপোনাৰ শিক্ষা অনুষ্ঠান বা যিকোনো স্কুল কলেজৰ মানে 100 গজৰ ভিতৰত আপোনালোকে কোনো ধৰণৰ ধপাতজাতীয় সামগ্ৰী বেচা কিনা কৰিব নোৱাৰিব। আৰু ইয়াৰ যদি আপোনালোকে বেচা কিনা কৰে তেনেহ'লে আইনমতে দণ্ডনীয় হ'ব। আৰু ইয়াৰ মেইন কথাটো হ'ল যে আপোনালোকে 18 বছৰৰ তলৰ যিকোনো ল'ৰা ছোৱালীৰ হাতত আপোনালোকে এইবিলাক বেচা কিনা কৰিব। সিহঁতৰ দ্বাৰাও যে দোকানদাৰী কৰে, সৰু সৰু বাচ্চাৰ ল'ৰা ছোৱালী, সিহঁতেও দোকানদাৰী কৰিব নোৱাৰিব। এইটো আমাৰ আইনমতে দণ্ডনীয় হ'ব। যদি আপোনালোকে এইটো মানি চলে তেনেহ'লে আপোনাৰ কাৰণে ভাল। আৰু সজাগ হোৱা এতিয়া সময়, যিহেতু আজি চাইছে আপোনালোকে ৰূপহী বজাৰত বহুত দোকানী বা বহুত দোকানৰ এনেকুৱা ধৰণৰ অভিযান চলোৱা হৈছে। অভিযান চলাই আপোনাৰ দোকানীৰ জৰিমনা বিহিছে, লগত দোকানৰ যিবিলাক ধপাতজাতীয় সামগ্ৰী আছিল সেইবিলাক উঠাই লৈ যায়। আৰু আগলৈ আপোনালোকে ইয়াৰ কাৰণে সজাগ হৈ যাওক। যিহেতু এই আইনটো আপোনাৰ ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ আইন 2003ত লাগু হৈছে। এইটো ধাৰা আপোনাৰ দফা 6 ক আৰু খ। ইয়াত 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ হাতত বা সিহঁতৰ দ্বাৰা আপুনি এইটো ধপাতজাতীয় কোনো সামগ্ৰী বেচা কিনা কৰিব নোৱাৰিব। আৰু এইটো আপোনাৰ শিক্ষা অনুষ্ঠানৰ 100 গজৰ বেহাৰ্ডৰ ভিতৰত 100 গজ বেহাৰ্ডৰ ভিতৰত বিড়ি চিগাৰেট আপোনাৰ ধপাতজাতীয় সামগ্ৰী বিক্ৰী কৰা আপোনাৰ নিষেধ। গতিকে ই এক অপৰাধ। শিক্ষা অনুষ্ঠানৰ আপোনাৰ 100 গজৰ ভিতৰত আপোনালোকে এই বেচা কিনা কৰিব নোৱাৰিব ধপাতজাতীয় সামগ্ৰী। গতিকে আইনমতে দণ্ডনীয় হ'ব। 200 টকা জৰিমনা বিহা হৈছে আজি বহুত দোকানীক। আপোনালোকে সজাগ হৈ যাওক আৰু আগলৈ আপোনালোকে যাতে বেলেগক সজাগ কৰি দিয়ে, যাতে এনেকুৱা ধৰণৰ কাম আৰু নচলে। যাতে আমাৰ এইবিলাক চিগাৰেট বা গুটখা জাতীয়ৰ প্ৰতি যিটো আমাৰ সৰু সৰু বাচ্চা ল'ৰা ছোৱালীয়ে মানে আগ্ৰহী হৈ আছে, আগন্তুক দিনৰ কাৰণে আমাৰ অতি বেয়া দিন দেখিব পৰা হ'ব লাগে। গতিকে আপোনালোকে সজাগ হৈ যাওক আৰু ওচৰে পাঁজৰে আপোনালোকে সজাগ কৰি দিয়ক, যাতে স্কুল কলেজৰ মানে 100 গজ বেহাৰ্ডৰ ভিতৰত যাতে এনেকুৱা ধৰণৰ নিচাজাতীয় দ্ৰব্য, ধৰক আপোনাৰ চিগাৰেট, গুটখাটো আজিকালি কমন হৈ গ'ল। সকলো ল'ৰা ছোৱালীয়ে দেখোন গুটখা খায়। 10 বছৰৰ পৰা আৰম্ভ হৈ যায় আৰু গুটখা খোৱা। গতিকে যাতে আপোনালোকে দোকানী হিচাপে মই কৈছোঁ যাতে আপোনালোকে 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ হাতত এনেকুৱা গুটখা বেচা কিনা নকৰে বা ধপাতজাতীয় কোনো সামগ্ৰী বেচা কিনা নকৰে, বিড়ি চিগাৰেটক আদি কৰি। গতিকে সাৱধান হোৱা উচিত। কাৰণ আজি আমাৰ ৰূপহী বজাৰত অভিযান চলিছে, বহুত দোকানীৰ লগত এনেকুৱা হৈছে, জৰিমনা বিহিছে, লগতে আপোনাৰ দোকানৰ ভিতৰত থকা সামগ্ৰীবিলাকো উঠাই লৈ যায়। আমাৰ নগাঁও স্বাস্থ্য বিভাগৰ মানুহ, লগতে জিলা ধপাত নিয়ন্ত্ৰণ কোচৰ যিবিলাক মানুহ আহিছিল, লগত অফিচাৰবিলাক আহিছিল, সিহঁতে অভিযান চলাই গোটেইখিনি বস্তু লৈ যায় আৰু লগতে দোকানীবিলাক 200 টকা জৰিমনা বিহি থৈ যায়। গতিকে আমি সচেতন নাগৰিক হিচাপে আমি ৰাইজক আহ্বান জনাইছোঁ যাতে আপোনালোকেও সজাগ হয় আৰু এই অভিযানটো সফল কৰি তোলে। আগলৈ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বহুতেই ভাল হ'ব। উঠি অহা প্ৰজন্ম আমাৰ এই গুটখা চিগাৰেটৰ ওপৰত বহুত আসক্ত হৈ গৈছে। আৰু বাকীখিনি নিচাটো নকলোৱেই, আৰু ওচৰে পাঁজৰে যিটো সদায় চলি থাকে এইটোৱে কৈছোঁ। গতিকে আপোনালোকে সজাগ হৈ যাওক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। যিহেতু আজি ৰূপহী অভিযান চলি গৈছে, ৰূপহী বজাৰত, নতুন বজাৰত, চাৰিআলিতে আদি কৰি থানা ৰোড, আমাৰ ৰূপহী গোটেইখিনি বজাৰত এনেকুৱা অভিযান চলি গৈছে। আপোনালোকৰ তাতো আহিব পাৰে। গতিকে আপোনালোকে সজাগ হৈ যাওক আৰু আগলৈকে যাতে আপোনালোকে এনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে কাম নকৰে, যাতে আইনমতে দণ্ডনীয় হ'ব, জেলো হ'ব পাৰে আপোনালোকৰ। গতিকে এতিয়া সজাগ হোৱা উচিত। গতিকে ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো লাইক ফ'ল' কৰি দিব। আৰু যোনে ইউটিউবত চাই আছে, মোৰ ইউটিউব চেনেল বাহাৰ ষ্টুডিঅ', তাত আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে ভিডিঅ' চাই কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে। মই আজি আপোনালোকক কৈছোঁ যে মোৰ চেনেল বাহাৰ ষ্টুডিঅ'
আপোনালোকে ইউটিউবত যদি চাই আছে, ইউটিউবত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। আৰু যোনে ফেচবুকত চাই আছে, মোৰ চেনেলটো বাহাৰ ষ্টুডিঅ' আৰু মোৰ প্ৰফাইল বাহাৰুদ্দিন নামত আছে মোৰ প্ৰফাইলটো। সকলোকে অনুৰোধ মোৰ চেনেলটো লাইক ফ'ল' কৰি দিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু আগলৈকে মই এনেকুৱা ধৰণৰ টপিক লৈ আহিম আপোনালোকৰ ওচৰত। গতিকে আজিলৈ ইমানে ৰাখিলোঁ। আগলৈ বেলেগ কণ্টেণ্ট লৈ আহিম, বেলেগ ভিডিঅ' লৈ আহিম। গতিকে আজিলৈকে আহোঁ। আসসালামু আলাইকুম, জয় আহোম, নমস্কাৰ। আগলৈ আহিম, দোৱা কৰিব নেক্সট ভিডিঅ' লৈ পেলাই।